শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, এই মৰিগাঁৱলৈ আহিলোঁ। আমাৰ মৰিগাঁৱৰ সাৰ্বজনীন শিৱ মন্দিৰ ভাগ এই ভাগ। ইয়ালৈ আহিলোঁ মানে এটি বিশেষ কাৰণত। ই আমাৰ ভাগিনটোৱে মেট্ৰিক দিবৰ, সেই হেতুকে শৰাই পাতিবলৈ আহিছে। ইয়াৰ বাইদেউ আহিছে আৰু ইয়াৰ ভাগিনটো লৈ আহিলোঁ ইহঁতক। আৰু এতিয়া মানে গণেশ মন্দিৰত শৰাই দিবলৈ আহিছে আৰু শিৱ মন্দিৰৰ গাতে লাগি আছে গণেশ মন্দিৰ। আৰু ইফাললৈ চিনেমা হলটোলৈ যায়। আপোনালোকে যদি আহিম বুলি ভাবিছে কোনোবা আহিব পাৰিব। এয়া মৰিগাঁও মাজমজিয়া। এইফালৰ পৰা এই বঘৰা ফালৰ পৰা আহিছে আৰু এইফালে আমাৰ হাজোৰঙালৈ এইফালৰ পৰা আহি এনেকৈ কৰি এয়া টেপ লাগি আছে। ইয়াৰ পৰা ধুনীয়াকৈ আপোনালোকে ভৰি ধুই যাব পাৰিব, মুখ হাত ধুই যাব পাৰিব। এয়া ভগৱানৰ ঘৰলৈ আহিলে সঁচাকৈয়ে ভাল লাগে নহয়নে? মনটো পুলকিত হৈ পৰে। এয়া মন্দিৰৰ ভিতৰ চৰা। এয়া শিৱ বাবাৰ মন্দিৰ ভাগৰ লগতে গণেশ বাবাৰ মন্দিৰ ভাগ আছে। সঁচাকৈয়ে কিবা এটা পবিত্ৰ পবিত্ৰ লাগি যায় নহয়নে বাৰু? যিমানে আপুনি দুখ চিন্তা ভাৱনাত ব্ৰতী হৈ নাথাকক, যেতিয়া মন্দিৰলৈ অহা হয় যেতিয়া মন্দিৰলৈ অহা হয় তেতিয়াকৈ সকলোবোৰ ভাল লাগি যায় নহয়নে? এয়া আমাৰ গণেশ বাবাৰ মূৰ্তি। এয়া আপোনালোকে আশীৰ্বাদ কৰিব অনাগত দিনবোৰ যাতে ভালে কুশলে পাৰ হয়। সি মেট্ৰিক দিব আৰু মোৰ জেঠাইৰ ছোৱালী, সৰু ছোৱালীজনীৰ সৰু পুত্ৰ। এয়া একদম মানে কিবা এটা ভাল লাগি যোৱা মানে। আমি ড্ৰাইভাৰ মানুহ যিহেতু এনেকৈ ঘূৰি ফুৰিবলগীয়া হয়। আশীৰ্বাদ কৰিব এনেধৰণৰ কামবোৰ যাতে কৰি যাবলৈ পাৰোঁ। এয়া পূজাৰী আহি পাইছে। মানে তেখেতে কৈছে যে মই মুখ্য পূজাৰী নহয়, তথাপিতো বোলো আমি যিহেতু দূৰৰ পৰা আহিছোঁ, আপুনি বোলো পাৰা কাৰ্যখিনি কৰি দিয়ক বুলি কৈছোঁ আৰু তেখেতকে মাতিছোঁ। এয়া আমি এয়া গণেশ মন্দিৰৰ পৰা ওলাই এতিয়া আকৌ ভাগিন গৈছে শিৱ মন্দিৰলৈ। মানে শিৱ মন্দিৰত গাখীৰ ঢালিব, গাখীৰ আনিছিলে। সেয়া মই সোমোৱা নাই অৱশ্যে ভিতৰলৈ। আৰু ইয়াত আৰু এভাগ মন্দিৰ দেখিছোঁ, সেইভাগে হৈছে শনি মন্দিৰ। গতিকে আপোনালোকে যদি শনি মন্দিৰলৈ আহিম বুলি ভাবে, আমাৰ মৰিগাঁৱত আহিব পাৰে। মৰিগাঁও শিৱ মন্দিৰৰ লগতেই লাগি আছে। আৰু মা সৰস্বতী থান ইয়াত মানে আহিলে সকলোবোৰকে দৰ্শন কৰিব পাৰিব। জয় হনুমান, জয় গণেশ সাগৰ। এয়া আজি মই জীৱনৰ প্ৰথমবাৰ শনি মন্দিৰলৈ আহিছোঁ। এয়া আমাৰ পূজা অৰ্চনা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। ঘৰলৈ যাওঁগৈ আৰু ঘৰলৈ মানে জেঠাই ঘৰলৈ যাম। এয়া বাইদেউহঁত গাড়ীত। ভাইটি সাহসটোৱে কি হ'ল থাকে নিমিলে বোলে গণনা। এয়া দেখিছেনে? লৈ ল'লোঁ ফাইনেলি। তোৰতো কিবা এটা কৈ দিয়া। সকলো আহিব আমাৰ ইয়ালৈ। কিবা কিবি এনেকুৱা ধৰণৰ হেডফোন বা তাৰ ৰিলেটেড যিবিলাক আজিকালি কিবা হেৰিত থাকে যে ট্ৰেণ্ডিঙত যি বস্তু পায় চব পাই যাব। একদম আপোনালোকে আহি যাব, তোৰ দোকানলৈ আহি যাব। ট্ৰেণ্ডিঙত থকা বস্তু চব পাব, মোবাইল ফোনৰ পৰা আদি কৰি একদম মানে সকলো। আৰু এটা ভাল খবৰ, মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে তেওঁলোকে কি আছিলে এইটো পিচবোৰ্ড অফাৰ দি আছে। আহি যাব আপোনালোকে।